হেল্ল' বন্ধু বান্ধৱীসকল, ৰেডি হৈ গ'ল কেঁকুৰা ভাজি। ধুনীয়াকৈ ভাজিছোঁ আপোনালোকৰ কাৰণে। ভাজি থাকোঁতে ইমান ভিডিঅ' নকৰিলোঁ, তথাপিও এতিয়া দেখিছে নহয় কালাৰটো কেনেকুৱা আহিছে। ইয়াৰ সোৱাদটো কিন্তু বহুত ধুনীয়া। মই অকণমান খাই চাইছিলোঁ, ইয়াৰ সোৱাদটো বহুত ধুনীয়া একদম। মজা মজা লাগিছে, একদম টেষ্টি আৰু বহুত মিঠা বস্তু। মিঠা হয় একদম পুৰা। কেঁকুৰাৰ ঠেং দেখিছে কিমান ডাঙৰ। মোৰ একদম মুখখনতকৈ কিমান ডাঙৰ দেখিছেনে? বহুত মিঠা মানে একদম। ইয়াৰ দেখিছে মজা এটা ওলাইছে ভিতৰত। সঁচাই ভাল লাগে খাই। সেইবাবে আজি আপোনালোকক ভিডিঅ'টো বনাই দেখালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষৰলৈকে চাব। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। চিৰাজ ডেকা ব্লগছ বুলি পেলাই আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিলোঁ মানে সাগৰ পাৰলৈ। সাগৰ পাৰত এই বন্দৰত আছোঁহি। ইয়াৰ পৰা মাছ কিনিলোঁ, অলপ মাছ আৰু লগতে কেঁকুৰা কিনিছোঁ। আপোনালোকক ভিডিঅ'টো ধুনীয়াকৈ দেখুৱাম। সাগৰৰ কেঁকুৰা আজি খাই দেখুৱাম আপোনালোকক। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। পানীৰ দৰত মানে পানীৰ দামত ইয়াত মাছ বিক্ৰী হয়, কেঁকুৰা বিক্ৰী হয়। 100 টকাত মানে প্ৰায় কমেও আমাক কেঁকুৰা দিছে 2 কিলো, 2.5 কেজিমান কেঁকুৰা দিছে। আৰু 150 টকাত 2 কেজি মাছ কিনি আনিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকক দেখুৱাম, শেষলৈকে চাব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। অলপমান বজাৰ পাতি কৰিলোঁ, কৰি মেলি এতিয়া ৰুমলৈ আহি আছোঁ। দেখিছে নহয় একদম পূৰা চিটিৰ মাজত ধুনীয়া ধুনীয়া ঘৰবিলাক আছে, ধুনীয়া ধুনীয়া বিল্ডিংবিলাক আছে, ধুনীয়া ধুনীয়া শ্বপিং মলবিলাক আছে। ধুনীয়া শ্বপিং মল এটা দেখাই দিম, চিটি চেণ্টাৰ। তাত সোমোৱা সময় নহ'ব, ইমান ধুনীয়া জেগা চাওকচোন। এইটোৱে হৈছে চিটি চেণ্টাৰ, বহুত ডাঙৰ শ্বপিং মল। ইয়াত খাবৰ পৰা শুৱতিলৈকে একদম পাব, যি লাগে তাকে। আৰু এখন হোটেল চাওক, হোটেল মজা। বন্ধু বান্ধৱীসকল, আজি মানে সাগৰৰ কেঁকুৰা কিনি আনিলোঁ। ইয়াত ডাঙৰ কেঁকুৰাত মেইন ঠেংকেইডাল ঢাকি দিয়া গ'ল। এতিয়া মানে আকৌ ইয়াক কেনেকৈ বনোৱা যাব, ধুনীয়াকৈ ফ্ৰাই কৰিম। তাৰপিছতে জুতি লগাই খাম আৰু সাগৰৰ কেঁকুৰা। আহক ভিডিঅ'টো চাওক আপোনালোকে কেনেকুৱা লাগে। দেখিছে নহয় আৰু সাগৰৰ কেঁকুৰা।